দেখিছেনে কি ধুনীয়া এটা মানে আপোনাৰ ক'বলৈ গ'লে ঘৰ বনাইছে ইয়াত দেখিছেনে পকা ঘৰ এই মজা লাগিছে মই ক'ত আছোঁ দেখিছেনে বেলেগ মানে দেখিছেনে নতুনকৈ ঘৰ বনাইছে RCC ঘৰ দেখিছেনে এই আছোঁ কিমান ডাঙৰ RCC ঘৰ বনাই দেখিছেনে মই একেবাৰে অৰুণাচলৰ ভিতৰত সোমাই আছোঁ দেখিছেনে কিমান ধুনীয়া ঘৰ মই আপোনালোকক দেখাই আছোঁ চাই থাকিব সেইকাৰণে ভিডিঅ'টো চাই থাকিব অলপ বিস্তাৰিত প্ৰকাৰকৈ চাব দেখিছেনে এই এটা ৰুম এইকেইটা কিচন হয় তো মানে ভাড়ালৈ চাগে ৰাখিছে মানে বনাই ৰাখিছে দেখিছেনে সেইফালে মানে গাড়ীফালে দেখিছেনে ফালে ধুনীয়া বনাই ফালে মানে একেবাৰে চেণ্টাৰতে বনাইছে ক'বলৈ গ'লে এই চব গোটেইকেইটা ৰুম আপোনালোকক দেখাই আছোঁ দেখিছেনে এইফালে চব দেখিছে পূৰা মানে কিচনকেইটাই দেখিয়ে কিবা এটা ভাল লাগিছে পূৰা মজা লাগি গৈছে কিচনকেইটা দেখিয়ে ভাল পূৰা মজা মানে RCC ঘৰ বনাই আছে এতিয়ালৈকে কমপ্লিট হৈ কিনে বনাই প্লাষ্টাৰ মাৰিছে আৰু লাগিব চাগে 4-5 মাহ চাগে লাগিব ইয়াত মানে এতিয়ালৈকে হোৱা কিনে কমপ্লিট বনাই হোৱা নাই আৰু বহুতে বাকী আছে ইয়াত সেয়াই আপোনালোকক মই অলপ ভিডিঅ' দি দেখাইছোঁ আৰু পিছফালে মোৰ ৱালখন দেখিছেনে এইফালে আৰু আপোনাৰ প্লাষ্টাৰ মাৰিবলৈ আছে মই নাই প্লাষ্টাৰ তাৰপৰা এইফালে অলপ চলপ মাৰি থৈছে ইমানো মৰা নাই এয়া চব এই ঘৰটো কিবা এটা দেখিয়ে ভাল লাগিছে মজা লাগিছে এইফালে কৰিডৰটো দিছেনে কৰিডৰটো একদম এইফালে জোনাক হৈ আছে নাই এয়া পৰা একদম আছে কৰিডৰটো ভাল লাগে দুটা এইফালে এটা এইফালে দুটা ৰুম এইফালে দেখিছেনে আৰু এইটো চাগে কি হ'ব এইটো এটা হেৰি হ'ব আপোনাৰ ক'বলৈ গ'লে এইটো কিচনে হয়তো নহ'লে বা বাথৰুম সেইটো টাইপত এটা হ'ব আৰু দেখিছেনে এয়া অলপ আপোনালোকক বাহিৰত দেখাইছোঁ চাই দেখিব পাৰিব আছা এই মানুহবিলাকে কাম শিকি আছে মানে এইফালে দুটা 4টা 5টা 6টা মানে ৰুম ভালেকেইটা ৰুম বনাই আছে বহুতেই ৰুম বনাইছে ক'বলৈ গ'লে মানে একদম মজা বনাইছে ৰুম পকা ঘৰ বনালে এনেকৈ বনাব লাগে তেতিয়া দেখিবলৈ ভাল লাগে আৰু কি বহুতে ভাল লাগে দেখিবলৈ মানে এইটো আসাম টাইপৰ বনাই একো লাভ নাই মই কৈছোঁ চবফালে বনাওক নহ'লে বা RCC বনাওক মজা টিপটপ মজা লাগিব মানে দেখিছেনে কি ধুনীয়া এটা লোকেশ্যন মানে মই এতিয়া কামতে আছোঁ মানে কামত থাকিও মই মানে ভিডিঅ' আপোনালোকক বনাই দিছোঁ আপলোড কৰিম মানে মই এইটো আপোনাৰ 2 দিনৰ পিছত এইটো আপলোড হ'ব আৰু নহ'লে বা এসপ্তাহটো আপলোড হ'বলৈ আছে মানে ভিডিঅ' পটককৈতো ভিডিঅ' আপলোড নিদিওঁ লাহেকৈ দিম আপলোড মই বৰ্তমান থাকোঁ মই মানে অইলিং গেজত কাম চাম কৰি থাকোঁ আৰু কেতিয়াবা বাহিৰত কাম চাম হয় আৰু অলপ চলপ ভিডিঅ' কৰি আপোনালোকক দেখাই আহোঁ আপোনালোকে মোক ইমান মৰম দিছে আৰু মৰম দিয়ক তেতিয়া মই অলপ আগবাঢ়ি যাব পাৰিম মানে আৰু গম পাইছেনে আৰু মৰম দিয়ক কি ক'ম আৰু লাইক ডান মানে ধুনীয়া বনাইছে ঘৰটো যে মজা বনাইছে এইটো তলতো ফ্ল'ৰটো আছে তো এইটো 1 নম্বৰ ফ্ল'ৰ তলতো 2 নম্বৰ ইমানতে ভিডিঅ' ৰাখিছোঁ আপোনালোকে যদি চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক ভিডিঅ' কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম টাটা বাই বাই